ভালকে চাওক তোমাৰ নামটো কি ময়ূৰ কৃষ্ণ বৰদলৈ হেল্ল' গাইছ কি খবৰ আপোনালোকৰ আৰু পুনৰ এটি নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ মই আপোনাৰ ল'ৰা ৰাস চাবলৈ আৰু এই বছৰত মানে মই একচুৱেলি ল'ৰা ৰাস চোৱাই হোৱা নাই আৰু ঘূৰি থাকোঁতেই গৈছে আৰু আজি ল'ৰা ৰাসখন চাই বিশেষকৈ ভাল লাগেতো আৰু আপোনালোককো চাই থাকক আপোনালোককো ৰাসখন দেখাম আৰু ময়ো চাম আৰু ৰাসত কেনেকুৱা ধৰি লওক কেনেকুৱা নাচে চব দেখাম আৰু ভিডিঅ'টো চাই থাকক তো এতিয়া আমি আহি আছোঁ ৰাস চাবলৈ আৰু ৰাস চাবলৈ যিহেতু আহিছোঁ ঘৰৰ পৰা বেছি দূৰত নহয় মানে 10 কিলোমিটাৰ দূৰত আৰু মানে গাঁৱৰ ভিতৰে যাব লাগে আৰু এতিয়া ঠাণ্ডা যিহেতু একদম জেকেট চেকেট লগাই আহিছোঁ আৰু মানে গ্ল'ভছ লগাই আহিছোঁ আৰু চুপাই এতিয়া গাড়ী চলাই আছে পূৰা আৰু এতিয়া আজি যিহেতু ল'ৰা ৰাস আৰু এতিয়া মই পূৰা দেখিছোঁ মাফলা চাফলা কেব চেব ধৰিব নোৱাৰা হৈ আছে মানে কোন মই জাষ্ট এতিয়া যাম আৰু এনেকৈ গৈ থাকক যদি ঠাণ্ডা লাগিব এনেকৈ মাৰি লৈছোঁ কাৰণে দেখা নাই আপোনাৰ বেয়া নাপাব আৰু ব'লক ৰাস চাম আপোনালোককো দেখাম ৰাস চাই থাকক আপোনালোকে ভিডিঅ'টো আপোনালোকৰ বাইক চলি আছে বাইকতে আহি আছোঁ কি কৈছে বা বহুত দিন ল'ৰাক ভালকৈ চাবলৈ পোৱাই নাই আজি যাওঁ এলেকি সত্ৰত ৰাস আছে চাই আহোঁচোন গম কেনেকুৱা মানে মই আমি মানে এইবাৰ বছৰ শেষ ৰাস মই এখনে চাম আৰু সেই চাওঁ তাৰপিছত শেষ মানে প্ৰথমতে চোৱাই নাই প্ৰথমবাৰ চোৱাই নাই ভালকৈ চোৱা নাই ল'ৰা ৰাস চোৱাই নাই বিশেষকৈ ব'লক আপোনালোকক চাই থাকক আগলৈকে চাই থাকক বৰ্তমান আহি পাই গ'লো একদম ৰাসত পাই গ'লোহি আৰু ৰাসত পোৱাৰ পিছত চাওক ডেক'ৰেশ্যন চাওক আৰু ইয়াত আহিছে আৰু ইয়াতে আজি এইটো ৰাস আছে ল'ৰা ৰাস আৰু দেখাম এতিয়া বৰ্তমান ফুটবল নাচি আছে আমাৰ এই ৰাস উৎসৱ উদযাপন সমিতিৰ উপায় নাই আৰু কেইখনমান ৰাস হ'ল এইখনৰ সৈতে আজি সৈতে কেইখনমান হ'ল 25 নম্বৰ ৰাস 25 নম্বৰ ৰাস আজি সৈতে আৰু মানে আৰু কিমানখন আছে এতিয়ালৈকে আৰু 10খনমান ৰাস আছে 10খনমান মানে প্ৰথম অৱস্থাতে ইমানখিনি গৈছে আৰু পিছতে ইমানখিনি আগুৱাই যাব আৰু আশা আছে আপোনালোকে চাইছিলে মানে মুখা শিল্প ভিডিঅ' বনাইছিলে গোটেই মেনেজমেণ্ট মানে গোটেইখিনি মানে চিন্তা ধাৰণা পাবা আৰু মানে কি ধৰি লওক মহজিত আছে বহুতখিনি আছে আৰু সকলোৱে কাম ভালে ক'বলৈ চলাই গৈছে এতিয়ালৈকে কোনো মানে বেয়া পোৱা নাই আৰু ভাল বস্তু দেখিছে আপোনালোকে দেখাব মই দেখাইছোঁ আৰু মানে ভাল কাম কৰিছে সকলোৱে আশীৰ্বাদ দিব আৰু আপোনালোকে পিছৰ বছৰত যদি ৰাসৰ বাবে বিভিন্ন বস্তু যদি আপোনালোকে দৰকাৰ হয় নিশ্চয় যোগাযোগ কৰিব পাৰিব নে কি কওঁ হয় ৰাইজৰ আশীৰ্বাদে আমাৰ কাম্য ৰাস চাই কেনেকুৱা হৈছে একদম বহুত ধুনীয়া বহুত ভাল লাগিছে ৰাস চাই শেষ কৰিহে যাবা আৰু ন একদম সংকোচটো সমাপ্ত কৰিহে যাম আৰু আপোনালোকে চাই থাকক গোপীসকলৰ ভিডিঅ' বনোৱাই মানে নাচি আছে চলাই দেখাই দিম
ধৰিব নোৱাৰিব মানে ছোৱালী ধৰিব নোৱাৰিব ইমান ধুনীয়া চাওক তোমাৰ নামটো কি ময়ূৰ কৃষ্ণ বৰদলৈ দেখিছা ক'ত ঘৰ তোমাৰ মোৰ বৰদোৱা আৰু দেখিছে ইমান মানে ইমান ধুনীয়া মানে দেখিলে মৰম লগা ধৰিব পৰা নাই আৰু নাচিছেও ভাল আৰু বহুত ধুনীয়া ধুনীয়া আছে আমাৰ কৈ দিয়া কেনেকুৱা মানে কেনেকুৱা লাগিছে নাচি কেনেকুৱা লাগিছে বহুত বিৰাটেই ভাল লাগিছে মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত বিৰাটেই ভাল লাগিছে বহুত ধুনীয়া লাগিছে আৰু কি আছে আহক মই দেখাম আৰু মোৰ লগত আছে শ্ৰীকৃষ্ণ দেখিছে এয়া তোমাৰ নামটো কি সৌৰভ বৰা বহুত ভাল নাচিছা আগতে নাচিছিলা নেকি প্ৰথমবাৰ তো বহুত ভালেই নাচিছে আৰু এতিয়া কম্পিটিশ্যনত যুদ্ধ হ'ব ন এতিয়া যুদ্ধ হ'বলৈ ৰেডি হোৱা আৰু ভয়ানক টেচন আছে দেখিলে ভয় লাগি যোৱা আৰু চাওক ক'ত ঘৰ আপোনাৰ মোৰ ঘৰ খেংচৰত নামটো কি আপোনাৰ মোৰ নাম নিৰুৎপল বৰা বহুত সুন্দৰ নাচিছে আৰু সেই পৰা হেণ্ডছেক এটা দিয়ক বহুত ভাল নাচিছে বহুত মানে এক্টিং অভিনয় বহুত ধুনীয়া কৰিছে ধন্যবাদ আৰু আগলৈকো এনেকৈ নাচি যাব হয় ভাল লাগিব আপোনালোকৰ আশীৰ্বাদ জনাব ধুনীয়া সুন্দৰ তাক নাচি কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে ভাল লাগিছে ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ আৰু ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই